Hello guys, welcome to my YouTube channel. How are you guys? এতিয়া আমি যাই আছোঁ মইনা ফুৰিবলৈ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাল লাগিলে লাইক কৰিব। গৈ আছোঁ এতিয়া আমি মইনা ফুৰিবলৈ। ভাগাৰ লাগছে বহুত। এইটো দেখা মাজে পাহাৰৰ মাজত নদী এইটো নদী আমি ইয়াত চাইকেল থৈ যাম। বাবা আহে বোলে ৰাতি, জানো কি কৰে, মানে ৰাতি হাতী আহে। চকুৰি পানী অকণমান আছে। একদম ভাগৰ লাগছে। চুগুৰি পাম আৰু অকণমান আছে এইটো মন্দিৰ। চ' আহি পালোঁ মন্দিৰ। হেঁচা মন্দিৰ হেঁচা মন্দিৰ এইটো মন্দিৰ। চ' চাই ৰখ কেনে প্লেচ ধুনীয়া, বহুত ধুনীয়া। চাই ৰখ প্লেচটো মজা। এইটো মন্দিৰ তো চাওক, এইটোৱে সম্পূৰ্ণ মন্দিৰ। এইখিনি প্লেচ চাওক, এইটো মন্দিৰ। এইটো পুখুৰী। চ' এইটোৱে হ'ল মইনা পুখুৰী। এইটো চাওক, এইটো হ'ল মইনা পুখুৰী। পিছত অলপ দেৰিকৈ ওপৰত যাম যে এই ৰাতিৰ কাৰণে। বাবা আৰু চাওক, মন্দিৰত আহিলে কি কি খোৱা নিষেধ এইটো চাওক। তো এতিয়া মন্দিৰটো দেখাম। এইটোৱে মন্দিৰ চাওক, পাহাৰৰ ওপৰত মন্দিৰ হৈছে চাওক। চাই থাকক ভিডিঅ'টো। চাওক এইটো মন্দিৰ, চাওক এইটো মন্দিৰ।
চ' আমি এটা এইবাৰ বেলেগ এটা বস্তু দেখাম তোমালোকক চাই থাকাচোন ফ্লাক্স চলাই লৈছোঁ মই তাৰপিছত এইটো হ'ল গুহা ইয়াত মানে হাতী চাতী আহিলে মানে ইয়াত লুকাই থাকিব পাৰি এইটো হ'ল গুহা এইখিনি হ'ল ওপৰলৈকে বেছি নাই এইখিনি অলপ দূৰ আছে সুৰংগ বা বহুত দূৰচোন এইটোৱে লাষ্ট বাদলি আছে বাদলি চ' আৰু ওপৰত কিবা কানি আছে দেখাম চ' ভিডিঅ'টো চাই থাকক আগলৈকে আৰু কিবা কানি দেখা পাম আৰু এটা কথা ৰাতি ইয়াত প্ৰগ্ৰেম কৰিম চাই থাকক মজা হ'ব প্ৰগ্ৰেম বা এয়া চাওক সেইটো মলুৱা বান্দৰচোন বা ৰে চাওক এতিয়া মানে অহা কৰিছে আগতে বোলে অহা নাছিল এতিয়া অহা হৈছে চাওক দাউলাকচোন ভয় কৈছে নেকি মোবাইল অলপ পাই ব্ৰ' ওৱান পিক চ' আমি তাক কল দিম মাত্ৰ এতিয়া ল'লো খৰিয়াৰ মাজা চাওক খৰি আনিম সেইটো কাৰণে একেলগে হাতী আহে তাৰমানে হাতীৰ গোবৰ নেকি হাতীৰ গোবৰ সৰু খৰি নেকি ডাঙৰ খৰি আগত আছে নেকি অলপ আপোনালোকক মই অলপমান ওপৰত যাই দেখাই আছোঁ ৰ'বা কি আছে নাচাই কি চাবলৈ জাগা এতিয়া পল্লী ক'ত পাবি চাচোন পল্লী ক'ত একদম তলত চ' এতিয়া আহিলি সাৱধান কাৰণে বাবা আহে এইটো আছিল বোলে ভূটানৰ সীমা আছিল আগতে ভাঙি চাঙি কোনোবা চুৰমাৰ কৰি গৈছে চাইবিলাক আগৰ দিনৰ লতা ডাঙৰ লতা লতা আহি গৈছে ইচ্ছে না ইচ্ছে না আহে তুই গাজিলো ঘুরে দেখি মানে বাবা আইছি দেখিয়া চাওক এতিয়া ৰাতি হ'ল মানে তাৰপিছত গান কিবা কানি হ'ব অলপ দেৰিকৈ গোটেই দেখাম অফ থৈছোঁ ধৰক সন্ধিয়া হ'লে চ' এতিয়া আমি প্ৰসাদ দিব যাম নিমখ
থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো নাম হৃদয়ত থাপিলো দুয়োজনা গুৰু যেতিয়াই বিচাৰো পাম ও ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ দেউল খোৱা খোৱা খা এইটো হ'ল খহা কি ধুনীয়া মৰম লগাই এটিকলা খা খা তো মই যে কৈছিলোঁ ৰাতি কিবা প্ৰগ্ৰেম আছে দেখাম এতিয়া অকণমান দেৰি চাই লওক गणेश बाबा की চ' ভিডিঅ'টো বেছি দেৰিলৈকে দেখুৱাব নোৱাৰিম কাৰণ বহুত দীঘলীয়া হ'ব ভিডিঅ'টো চোৱাত অসুবিধা হ'ব গতিকে এতিয়া ৰাতি হ'ল অকণমান এনজয় কৰোঁ চেয়াৰ লৈ যা ভালকে লৈ যা যাওঁ বাবা যাওঁ বাবা যা দে এতিয়া পিছত খাব পাৰিব যাওঁ বাবা যাওঁ বাবা ৰ ভালকে ধৰ যাওঁ এইফালে বাবা ভালকে ধৰ ভালকে লৈ যাব ৰ এনেকা ৰ এইটো ভালকে ধৰ এতিয়া দে কেতিয়া গাজৰ দুটামান ৰাখোঁ নেকি কবি দে না দে দিয়া এটি কি আছে মটৰ লাগে বাবা এইটো রাখ বাবা ভালকে লাও যা নাখাই গেল বাবা না যাক এটি না কিটা নেকি না ইয়ারি এটা দেন রে
মইতো হৈছোঁ নেকি এতিয়া চাওক ৰাতি 12টা বাজি 45 মিনিট হ'ল ৰাতিৰ পৰিৱেশ কেনেকুৱা চবে আন্ধাৰ আন্ধাৰ মন্দিৰটো ৰাতিৰ পৰিৱেশ আমি সন্ধিয়া প্ৰসাদ দিছিলোঁ চোৱা মানে হাতী কেনেকৈ কৈছে এইবিলাক খাইছে বাবাই চব খাইছে আমাক কল্পনাতে লাগে চা ইমান ৰাতি ইমান টোপনি নগ'ল হেল্ল' গাইজ গুড মৰ্ণিং এতিয়া ৰাতিপুৱা হ'ল নদীত যাম এতিয়া গা ধুম বলক নদীটো চাব অলপ দেখাই দিম তোমালোক নিজৰা আহি গ'লো কণ দি হা ঠাণ্ডা পানী ঠাণ্ডা পানী ঠাণ্ডা পানী ঠাণ্ডা পানী পানী চাওক কি আইনাহেন পানী একদম মজা গ্লাছ হেন পানী চাওক গ্লাছ হেন পানী একদম মজা চাই চিকা ঠাণ্ডা পানী কিন্তু এই পানীত গা ধুম আইঅ পাই যাম চাজা আজি ৰাহুল শেষ যোৱাকালি ৰাতি মানে কিবা দেখা পোৱা লৈছিলোঁ কিবা হৈ গ'ল দেখিছে তো ভালে লাগিল চাই ৰিয়েল লাইফত দেখিলোঁ তেনেকৈ আৰু যিবিলাক প্ৰসাদ দিছিলোঁ ন সেইবিলাক মানে খাই পেলালে গোটেই খাই পেলাইছে চ' আৰু আগলৈকে অকণমান ঘূৰিব যাম ওপৰত দেখুৱাম তাৰপিছত কি আছে কালি বতৰ বেয়া আছিল এতিয়া মানে কম হৈছে মানুহ চাই থাকক ভিডিঅ'টো দেখাম আগলৈকে মানুহ দেখাই যাম লাষ্ট মন্দিৰটোৰ লগত দেখাই চাওক ভিডিঅ'টো আগত Bye.
এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আগবঢ়াই নিব ধন্যবাদ বাই বাই টেক কেয়াৰ